নমস্কাৰ। আজি আমি আহি পালোঁ এটি অন্য ঠাই, গুৱাহাটীৰ শ্বহীদ স্মাৰক সৌধ, গুৱাহাটীৰ বৰাগাঁৱৰ বিজ্ঞান পথত অৱস্থিত। এই স্মাৰক সৌধটো বহুদিনৰ পৰা শুনি আছিলোঁ, এবাৰ চাম বুলি ভাবিও আছিলোঁ। আৰু আজি গুৱাহাটীত আহি অলপ সময় পালোঁ, আৰু এই সময়ৰ মাজতে ভাবিলোঁ পৰিয়ালৰ লগত আছে, গতিকে একবাৰ স্মাৰক সৌধটো চাই যাওঁ। খুব এটা ভাল লগা পৰিৱেশ, ইয়াত সোমায়ে মানে খুব এটা মনটো শান্তি লাগিছে। খুব পৰিষ্কাৰ ঠাই, শান্তিপ্ৰিয় ঠাই, আৰু যিটো উদ্দেশ্যেৰে এই স্মৃতিসৌধটো স্থাপন কৰিছে, সেই উদ্দেশ্যটো ইয়াতে আমি আহি অনুভৱ হৈছে যে সেই উদ্দেশ্যটো পূৰা সফল হৈছে। আৰু এতিয়া আমি ভাবিছোঁ ভিতৰত যাওঁ, ভিতৰত যাই লৈ চাওঁ, তাৰমানে ইয়াতে কৌতূহল হৈ আছে ভিতৰতনো কি আছে। খুব সুন্দৰ গান এটা বাজি থাকে ইয়াতে, আৰু ইয়াতে কাম কৰিব লগা হয়তো বহুত বাকী আছে, কিছু কাম বাকী আছে, এইবিলাক কম দিনত হয়তো সম্পূৰ্ণ কৰিব। ভিতৰত সোমাই ইয়াতে এটা খুব ভাল ফিল এটা হয়, এই যে পানীখিনি কিবা এটা টেকন'লজিত পানীখিনি ৰাখি থৈছে, আৰু এতিয়া আবেলিৰ সময়ত সূৰ্যৰ পোহৰত আৰু ৰাতিৰ লাইটৰ পোহৰত খুব এটা ভাল লাগে বুলি শুনিছোঁ। আমি ভিতৰত সোমাই দেখিলোঁ ইয়াতে আমাৰ অসম আন্দোলন আৰু বিভিন্ন আন্দোলনত, ভাৰত স্বাধীনৰ সময়ত সেই আন্দোলনসমূহত প্ৰাণ আহুতি দিয়া মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তিসমূহ ইয়াতে স্থাপিত কৰিছে, আৰু নাম ফলকসমূহ তেওঁলোকৰ আছে। আমি যিহেতু দৰং জিলাৰ, আৰু সেই দৰং জিলাৰো যথেষ্ট সংখ্যক বীৰৰ ফটো আমি ইয়াতে দেখিবলৈ পাইছোঁ। চিপাঝাৰ অঞ্চল, দৰং, কলাইগাঁও, আৰু ইয়াতে দিনৰ ভাগত লাইট নজ্বলালে হয়, যিটো ছিষ্টেমত ইয়াৰে ৰুফটো দিছে, দিনত খুব সুন্দৰ এটা পোহৰ হৈ থাকে। ইয়াতে যিবিলাক প্ৰতিমূৰ্তি আছে, সেই প্ৰতিমূৰ্তিবিলাক যদি চাই অনুভৱ হয় আমাৰ ভাৰত স্বাধীনতাৰ সময়ত ইমানবিলাক মানুহে বা এই মানুহবিলাকে আমাৰ কাৰণে বা আমাৰ দেশখনৰ কাৰণে ইমান সংগ্ৰাম কৰিছিল, আৰু সেইকাৰণে আজি এই স্মৃতিবোৰ নৱপ্ৰজন্মৰ মাজত সজীৱ কৰি ৰাখিবৰ কাৰণে এই স্মৃতিসৌধটো ইয়াতে স্থাপন কৰিছে। খুব এটা ভাল লগা পৰিৱেশ, আৰু ইয়াৰ যিখিনি বাহ্যিক পৰিৱেশ, সেই পৰিৱেশটো কেনে লাগিছে? ভাল, মজা লাগিছে। ঠিক আছে, গুণৰ কেনে লাগিছে বাবা? আৰু আহিবানে ইয়াতে? সময়ে সময়ে সেই বীৰসকলক স্মৰণ কৰিবৰ কাৰণে এনেধৰণৰ পদক্ষেপ লোৱাটো এটা আমাৰ কাৰণে খুব গৌৰৱৰ বিষয়। আৰু যে এইটো যে দেখিছে, এইটো এটা বিল, আমাৰ একচুৱেলি দীপৰ বিল, যে দীপৰ বিলৰে অংশ। এই বিলটোত এটা ভাল লগা পৰিৱেশটো এইটো আমাৰ বহুত ভাল লাগিল যে ইয়াতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ইয়াতে আহি বিলটোত পৰে। মই দেখাই আছোঁ আপোনালোকক। আমাৰ বাবাৰ খুব ভাল লাগিছে ইয়াতে আহি, বহুদিন এনেকৈ ওলাই অহা নাছিলোঁ। আৰু ইয়াতে দেখিছেনে এই যে এই চৰাইবিলাক আজি অলপ কম বুলি শুনিছোঁ, ইয়াতে অহা পৰ্যটকবিলাক আজি কম, কেতিয়াবা বহুত আহে চৰাই ইয়াতে। মুঠৰ ওপৰত আপোনালোক যদি অহা নাই ইয়াতে, আহিব, দিনটো ধুনীয়াকৈ কটাই দিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ দিব।